ৰোলছ ৰয়েছ ৱৰ্ল্ডৰ পপুলাৰ কাৰ ব্ৰেণ্ড এটা সময়ত ভাৰতত জাবৰ কঢ়িয়াবলৈ ব্যৱহাৰ কৰা হৈছিল কিন্তু কিয় 1920 চনৰ আলৱাৰৰ মহাৰজা জয় সিং ইংলেণ্ডলৈ গৈছিল সাধাৰণ মানুহৰ দৰে ইংলেণ্ডৰ ৰাস্তাত খোজকাঢ়ি গৈ থাকোঁতে তেখেতৰ চকু ৰয়েলছ ৰয়েছৰ এটা শ্ব'ৰুমত পৰিল গাড়ীৰ বিষয়ে কথা পাতিবলৈ ভিতৰলৈ সোমাই যাওঁতে মেনেজাৰে চিকিউৰিটি লগোৱাই তেখেতক খেদাই পঠায় তেখেতৰ বহুত খং উঠিল অন্য মানুহৰ দ্বাৰা তেখেতে 6খন কাৰ বুক কৰালে আৰু ভাৰতলৈ শিফ্ট কৰায় কাৰকেইখন ভাৰতলৈ আনি তেখেতে মিউনিচিপালিটিৰ কৰ্মচাৰীক জাবৰ কঢ়িয়াবলৈ ব্যৱহাৰ কৰিবৰ বাবে দি দিয়ে এই কথাটো বহুত ঠাইত পপুলাৰ হ'ল নিউজ পেপাৰতো আহিব ধৰিলে যেতিয়া ৰোলছ ৰয়েছৰ কোম্পানীৰ মানুহে এই কথাটো গম পালে মহাৰাজক ক্ষমা খুজিলে আৰু 6খন নতুন কাৰ গিফ্ট কৰিলে আৰু ক'লে আজিৰ পৰা আপুনি জাবৰ কঢ়িয়াত এই কাৰকেইখন ব্যৱহাৰ নকৰিব